নমস্কাৰ আপোনালোকে চাই আছে দা MG পইণ্ট ৰাশিফল ভিডিঅ' বন্ধু-বান্ধৱীসকল কন্যা ৰাশিৰ নৱেম্বৰ মাহত গ্ৰহ নক্ষত্ৰই কিদৰে প্ৰভাৱ পেলাব হয় বন্ধু-বান্ধৱীসকল চন্দ্ৰ সূৰ্য মংগল বুধ বৃহস্পতি ৰাহু কেতু আৰু শনিৰ প্ৰভাৱে আপোনাক কি কৰিব বন্ধু-বান্ধৱীসকল আজি আমি কথা পাতিম কন্যা ৰাশিৰ বাবে 2025 চনৰ নৱেম্বৰ মাহটোত এইসমূহ গ্ৰহ নক্ষত্ৰৰে কিদৰে প্ৰভাৱ পেলাব বন্ধু-বান্ধৱীসকল যদি আপুনি কন্যা ৰাশিৰ লোক তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ নিশ্চয় লিখিব বলক তেন্তে আমি আৰম্ভ কৰোঁ বন্ধু-বান্ধৱীসকল কন্যা ৰাশিৰ মূল অৰ্থাৎ পিতৃ গ্ৰহ হ'ল বুধ এই নৱেম্বৰ মাহত বুধ গ্ৰহটো আপোনাৰ অৰ্থাৎ কন্যা ৰাশিৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰিব লগে লগে আপোনাৰ আৰ্থিক দিশটো শক্তিশালী হৈ আহিব আৰু হাতলৈ ধন টকা পইচাৰ আগমন হ'ব কাৰোবাৰ পৰা টকা পাবলৈ থাকিলে বুধ গ্ৰহৰ প্ৰভাৱে আপোনাক সেই টকা ঘূৰাই অনাত সহায় কৰিব বন্ধু-বান্ধৱীসকল 15 নৱেম্বৰৰ পাছত বুধ আপোনাৰ ৰাশিৰ পৰা আঁতৰি যাব আৰু সেই সময়ত কাৰোবাৰ লগত আপোনাৰ ভুল বুজাবুজি হ'ব পাৰে গতিকে অকণমান সাৱধানতা অৱলম্বন কৰিব কিন্তু 16 নৱেম্বৰৰ পাছত সূৰ্য কন্যা ৰাশিৰ তৃতীয় গৃহত প্ৰৱেশ কৰিব আৰু লগে লগে আপোনাৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি পাব সেয়ে আপোনাৰ কৰ্মৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱা দেখা যাব আৰু ফলস্বৰূপে আপোনাৰ উন্নতি হোৱাটো স্বাভাৱিক হ'ব মানে আপুনি কৰ্মৰ ফল পাব আৰু আপোনাৰ উন্নতি হ'ব 15 নৱেম্বৰৰ পাছত বুধ আঁতৰি গ'লেও আপোনাৰ ৰাশিৰ ওপৰত বৰ বিশেষ প্ৰভাৱ নপৰিব ইফালে বন্ধু-বান্ধৱীসকল মাহটোৰ প্ৰথম সপ্তাহত এই ৰাশিৰ জাতক জাতিকাসকলে কিছু মানসিক চিন্তাৰ সৈতে মোকাবিলা কৰিলেও দ্বিতীয় সপ্তাহৰ পৰা মানসিক সন্তুষ্টি আৰু আনন্দ পাব আনহাতেদি মংগল আপোনাৰ দ্বিতীয় গৃহত প্ৰৱেশ কৰাৰ লগে লগে আপুনি অধিক শক্তিশালী তথা পৰিশ্ৰমী হ'বলৈ বাধ্য হ'ব কামৰ বোজা অত্যন্তভাৱে বৃদ্ধি হ'ব কিন্তু বন্ধু-বান্ধৱীসকল আমি আগতে উল্লেখ কৰা ধৰণে 16 নৱেম্বৰৰ পিছত যে সূৰ্য আপোনাৰ তৃতীয় গৃহত পদাৰ্পণ কৰিব তেতিয়াই আপোনাৰ আত্মবিশ্বাস প্ৰবল হ'ব আৰু এই আত্মবিশ্বাসে আপোনাক যিমান পৰিশ্ৰমী হ'লেও সকাহ প্ৰদান কৰি কৰ্মত বা কৰ্মক্ষেত্ৰত শিথিলতা আনিব বন্ধু-বান্ধৱীসকল আপুনি যদি কন্যা ৰাশিৰ তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখিবলৈ নিশ্চয় নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আকৌ বৃহস্পতি আপোনাৰ দশম ঘৰতে থাকিব কন্যা ৰাশিৰ বাবে দশম ঘৰটো কৰ্মৰ ঘৰ এই সময়ছোৱাত কন্যা ৰাশিৰ জাতক জাতিকাসকলে পদোন্নতি নতুন দায়িত্ব তথা সমাজৰ পৰা সন্মান লাভ কৰিব পাৰে আনহাতেদি শনি আপোনাৰ ৰাশিৰ পঞ্চম গৃহত থাকি আপোনাৰ ধৈৰ্য আৰু চিন্তাৰ পৰীক্ষা ল'ব যিকোনো সিদ্ধান্ত এই সময়ছোৱাত আপুনি ভাবি চিন্তি ল'ব লাগিব বা যিকোনো কাম এই সময়ছোৱাত আপুনি ভাবি চিন্তি কৰিব লাগিব শনি আপোনাৰ ৰাশিৰ পঞ্চম গৃহত থাকি আপোনাৰ ধৈৰ্য আৰু চিন্তাৰ পৰীক্ষা ল'ব বুলি ইতিমধ্যে আমি কৈ আহিছোঁ নৱেম্বৰ মাহটোত ৰাহু আৰু কেতু আপোনালোকৰ ৰাশিৰ প্ৰথম গৃহত অৱস্থান কৰি থকা দেখিবলৈ পোৱা গৈছে হয় বন্ধু-বান্ধৱীসকল ৰাহু আৰু কেতুৰ প্ৰভাৱ আপোনালোকৰ এই মাহটোত অকণমান আপোনালোকৰ ৰাশিটোৰ বাবে আপোনালোকৰ ৰাশিটোৰ জাতক জাতিকাসকলৰ বাবে কিছু খেলিমেলি কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে এই সময়ছোৱাত কন্যা ৰাশিৰ জাতক জাতিকাসকলে মনৰ চঞ্চলতা দূৰ কৰিলে মংগল হ'ব অৰ্থাৎ ৰাহু আৰু কেতুৰ প্ৰভাৱত আপোনাৰ মনৰ চঞ্চলতা বেছি হ'ব পাৰে নিজৰ সিদ্ধান্ত স্পষ্ট কৰিলে ভাল হয় বন্ধু-বান্ধৱীসকল আপুনি যি সিদ্ধান্ত লয় তাক আনৰ আগত স্পষ্ট ভাষাৰে সিদ্ধান্তটো ক'ব পাৰিব লাগিব বা স্পষ্ট ভাষাত আপুনি উপস্থাপন কৰিব লাগিব দাম্পত্য জীৱনত অশান্তি হোৱাৰ যোগ আছে আপোনালোকৰ বৈবাহিক জীৱনত অথবা দাম্পত্য জীৱনত কিছু খামখেয়ালি হোৱাৰ যোগ আছে ৰাহু আৰু কেতুৰ প্ৰভাৱৰ ফলত গতিকে আপোনালোকে বুজাবুজিৰ মাধ্যমেৰে
আগবাঢ়িব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে ৰাহু আৰু কেতুৰ প্ৰভাৱৰ কাৰণে এই নৱেম্বৰ মাহটোত অলপমান ভাবি চিন্তি আৰু অলপমান ধৈৰ্য ধৰি চলিব লাগিব। বন্ধু বান্ধৱীসকল, আজিৰ কন্যা ৰাশিৰ ভিডিঅ'টো নৱেম্বৰ মাহৰ ইমানেই আছিল। গতিকে আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। হৰ হৰ মহাদেৱ।